ইনষ্টাগ্ৰামৰ আপীগিলা ইমান ধুনীয়া ধুনীয়া, কিনো ঘূৰে ইহঁতে। উফ, কি বা খায়, কি বা ঘূহে। হেই এই ফ্ৰেণ্ড ৰিকুৱেষ্ট ফটো ফ'ল'ই মাৰি দিম ৰ, কিজানি কিবা হৈয়ে যায়। ইমান আৰু এনেকৈ থাকিমে। ঐ ভূতো ভূতো, কি খাইছে তই? হাও টেমা চোনে, ক'ত আছিলে তই তেতিয়াৰ পৰা? কি কবি ভাই, কালি এই ফেচবুকত এটা আমি লগ পাইছিলোঁ, তাইৰ লগতে কথা পাতি আছোঁ দে। আৰু কি কৰিবি? এই কিনো কয় ভাই, মোকো এটা পতে নেদাইকায়ে, ইমান আৰু এনেকৈ থাকিম ময়ো। ইনষ্টাগ্ৰামটো যি আছে আমাৰ, ইনষ্টাগ্ৰামত তাই ধুনীয়া ধুনীয়া আপীগিলাখনক ফ'ল' মাৰি দিবিচোন, তই নিজে নিজে মেছেজ কৰিব। এই অয়ে ভাই, তাকে চাই আছিলোঁ মই তেতিয়াৰ পৰা আজি। ভাবিলোঁ ফ'ল' চ'ল' মাৰি দিম, কিবা এটা হয়ে নেকি বুলি মাৰিলোঁ দুটামানক ফ'ল'। মেছেজ চেছেজ কৰা নাই দেখোন মোক। সেই কৰিব দে, তই চিন্তা কৰিব নালাগে, ৰাতিলৈ মেছেজ পাই যাবি তই। ইটা এনেকৈ বহি থাকবি না নদীৰ পাৰত দেখি যাবি একপাক ফুৰবা। যা যদি যাওঁ, এই গৰম মাহত কেনেকৈ আছে ঘৰত। এই সোনকালে মজা আহি পালোৱে দেখোন আমি। দে এনেকৈ দাঁতকেইটা উলিয়াই হাঁহিয়ে থাকবি না, ক কিবা। দে হ'ব দে, নাও দে তোৰ ধৰি আহিবাও নোৱাৰি আমাৰ। এই নহয় গজমৰা, সেই আপীটোৰ কথা কাক কেনেকৈ লগ পালি ফেচবুকত, তই যে কৈছিলি তেতিয়া। সেনেকৈ এতিয়াহে ভাল লাগে, মই কৈ আছোঁ শুন। এই নলবাৰীৰ এটা আপী মেছেজ কৰিছে মোক। সেই কি কয়, নলবাৰীত মোৰে ঘৰ দেখোনে। হয় ভাই, কালি ৰাতি মেছেজ কৰিছে, কৰি কিনে এই আই লাভ ইউ চাই লাভ ইউ বুলি চব কৈছে মোক। সেই কি কয়, আই লাভ ইউ বুলিও কৈছে তোক? আপীটোৰ হেৰি আছে না, একাউণ্টটো চাং মই চাং। এই নাই ভাই, ডিপি চিপি একো নাই একাউণ্টটোত। এই গজমূৰা ফিটি উঠা নিমুচ পাভাতে যা, তোক কোনোবাই আলু বনাইছে যা কালি। ফোন নাম্বাৰটো খুজিলোঁ, ফোন নাম্বাৰটো নাই তাই, চাচোন চা, অকল মেছেঞ্জাৰতে মেছেজ কৰি থাকে। তই আৰু ক'বা একো জেগা নাপলি আৰু, সেনেকৈ কোনোবাই মেছেজ কৰে নেকি? ফেক একাউণ্ট সেইটো। এই তই কি হ'ব, তই ইমান যি গাধা আছে আজিহে জানিলোঁ তোক। য দেৰি হৈছে, মন বেয়া কৰবা নালাগে, ঘৰত য এতিয়া। এই য। সিফালে নহয় ইফালে কালি তোমাক ঠগাইছি মই বৈধ্য ধেত, ভালো নালাগে, বিৰাট ঠগাইছি তাক, বৰ বেয়া লাগে। এই সিটো হয় না নহয় বাই? এই পিঠি উঠা, একলা কি কৰিছা ইয়াতে তই হা? এই কিনো কৰিবি আৰু, ইয়াতে হাৱা খাই আছে দে এনে। এই বাৰু পিছা নেদাই গাই এটা মোক, একলা থাকবা নোৱাৰা হৈছোঁ। এই সঁচাকৈ কৈছি নাকি তই? দিবা পাৰে, মোৰ বহুত চিনাকি আছে না। এই মজা, তই কিবা এটা কৰে। এইটা মেছেজ তিনটা কাটা বাজিছে, তিনটা কাটা বাজিছে এতিয়া। ভাই ইয়াত তাত বাজিছে এতিয়া। এই নাই মই তাত বাজা নাই দে এইগিলা। চৌধুৰীৰ ভাই, তই মিছা কথা কৈ আছা, কালিৰ পৰা তই মোক মনে ফেক একাউণ্ট দি মেছেজ কৰি আছা হয় না? ইয়ে দে ইয়াত তাতে বাজিছে এতিয়া মেছেজ। কেনাই আৰু শুন বৰো, এনাহান কোনোদিন কাৰো লগত হেৰি ধেমালি নকৰিবি, গম পাইছা? গম পালি এনাহান ধুলাই খাবি আৰু শুন, তহঁতকো কৈছোঁ এনাহান কৰ্ম নকৰবি, গম পাইছা না? নহ'লে এনকে মাৰ খাবি।